নমস্কাৰ বন্ধু বান্ধৱীসকল, বহুত দিনৰ মূৰত ভিডিঅ'টি লৈ আহিছোঁ। আমি এতিয়া গৈ আছোঁ ডিগবৈ ৰিজাৰ্ভৰ মাজে মাজে, মানে আমাৰ দিহিং পাটকাই ৰিজাৰ্ভ ফৰেষ্টৰ মাজে মাজে গৈ আছোঁ। এয়া ৰাস্তাতে দেখিলোঁ ছাগলী এটিক বৰ ধুনীয়াকৈ বিস্কুট খুৱাই আছে। ছাগলীটোক তাতে এৰি থৈ আমি এতিয়া ঘৰ পালোহি। ঘৰ পোৱাৰ পিছত বৰষুণ দি আছে। আমি তাকে কি কৰোঁ কি নকৰোঁ কৈ আমি ইয়াতে বাৰাণ্ডাতে ৰৈ ইফাল সিফাল কৰি আছোঁ। আৰু অলপ পিছত ল'ৰালিকালৰ স্মৃতি জড়িত টিৰাপ নৈখন আমাৰ ঘৰৰ কাষতে আছে আৰু আমি তাৰ কাষতে আহিলোঁ। এয়া নৈৰ কাষতে ঢেকীয়া, কচুথুৰি আমি এইবোৰ বুটলিব পাৰোঁ আৰু আমাৰ মইনাকেইটা এনেদৰে শিলৰ ওপৰতে বহি আছে। আৰু এয়া দেখিছে নহয়, আমাৰ বৰষুণ দি থকাৰ কাৰণে গোটেই নৈৰ পানী বাঢ়িছে, পানী ঘোলা হৈছে, মাছ মাৰিব পৰা হৈছে। আৰু বৰষুণ দিয়াৰ ফলত যিহেতু আমি সকলোৱে একোখনকৈ গৰম কাপোৰ আৰু সৰু ল'ৰা ছোৱালীকেইটাও গৰম কাপোৰ পিন্ধি আছে। বতৰটো বহুতেই বেয়া আৰু লগে লগে আমি গধূলি সময়ত আহিলোঁ এয়া শেহতীয়াকৈ আমি বিহু চাবলৈ। আমাৰ সৰু কণমানিটোৱে ঢোল বজাই আছে আৰু লগতে আমাৰ কণমানি নাচনী এজনীও আছে। ইয়াত দেখাই আছোঁ আপোনালোকক মই। নাচনী আৰু ঢুলীয়াৰ প্ৰগ্ৰাম চাই আমি শেষত গীতালি দেৱীৰ গীতৰ শৰাই অনুষ্ঠান এটি চাবলৈ গ'লোঁ। বেলেগ এটি বিহু অনুষ্ঠানত আমি এই বছৰৰ বাবে বিহু ইয়াতে সামৰণি মাৰিছোঁ। আৰু গতিকে এয়া হ'ল আমাৰ গীতালি দেৱী। গীতালি দেৱীৰ অনুষ্ঠানটি চাই এইবছৰৰ বাবে আমি বিহু ইয়াতে এৰিলোঁ। টোপনি ক্ষতি হোৱাৰ বাবে পিছদিনা এই আম গছৰ পৰা আমি আম পাৰি ধুনীয়াকৈ চকলিয়াই খালোঁ। আৰু আপোনালোকৰ বাৰু আম খোৱা হৈছেনে? যদি নাই হোৱা খাই, বতৰৰ ফল বতৰতে খাব লাগে আৰু আপোনালোকেও খাব। আৰু আমি ভোট জলকীয়াৰ সৈতে এনেদৰে খালোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি